উপফিলত গৈছে আমাৰ ক'ব লগা একো নাই আমাৰ দলৰ কোনো ক্ষতি নহয় চিধা কথা আমাৰ দল খুব ষ্ট্ৰং বিজনেছ জিলা হিচাপে বা চিৰাং ডিষ্ট্ৰিক্ট হিচাপে খুব ষ্ট্ৰং আমাৰ দলটো কোনোবা কমল সিং নাৰ্জাৰীয়ে এক্স এম এল এ উপফিলত গৈছে বুলি সেইটো এই বিজনী অঞ্চলত দলটো যে দুৰ্বল হৈছে এইটো নহয় খুব ষ্ট্ৰঙে আছে এলায়েন্স এতিয়া আমি যেতিয়া নিৰ্বাচন আহিব ইয়াৰ আগে আগে আমি আলোচনা কৰিম কাৰ লগত এলায়েন্স হয় সেইটোতো জানে মুঠতে BPF দল এনেকুৱাই যাৰ লগত থাকিলে কাম কৰিব পাৰিম ইয়াৰ লগতে আমি এলায়েন্সত থাকিব আজি টাউন কমিটিৰ ইলেকশ্যন কি আশা কৰে আজি টাউন ইলেকশ্যন টাউন মিউনিচিপালৰ যিটো নিৰ্বাচন হৈ আছে ইয়াত মই যিটো দেখিবলৈ পাইছে প্ৰায় BJPয়ে জিকিব মেক্সিমাম BJP আমাৰতো নাই BTCত নাই এইটো BTCত নাই আমি যিটো দেখিবলৈ পাই আছে যিটো হাৱা পাই আছে BJPয়ে বেছি জিকিব নিচিনা লাগি আছে মই সাধাৰণ সভাত আমি বিভিন্ন লোকৰ পৰা নাম লৈছিলোঁ আজি নতুনকৈ কাৰ্যকৰী যিটো 4 বছৰৰ কাৰণে কৰা হ'ল এইটো হ'ল পুৰণা প্ৰেচিডেণ্ট জেৰাছা বসুমতাৰী তেখেতে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী হিচাপে আমাৰ ৰিটায়াৰ বৰ্তমান ডিপ্টি প্ৰসাদ ব্ৰহ্ম ডাঙৰীয়াক আমি ছেক্ৰেটাৰী বনাইছোঁ আশা কৰিছোঁ আহি থকা সময়ত বেলেগ দলে যি ধৰণৰ প্ৰচাৰ চলাইছিল এইটো মিছা প্ৰচাৰ চলোৱাৰ ইয়াৰ উত্তৰটো নিশ্চয় BTC যেতিয়া নিৰ্বাচন আহিব তেতিয়া আমি উত্তৰ দিবৰ কাৰণে সাজু হৈ আছোঁ থেংক ইউ ছাৰ থেংক ইউ আজিৰ দিনত কোকৰাঝাৰ জিলা BPF দলৰ একদিনীয়া যিটো স্পেচিয়েল কনভেনশ্যন ইয়াত কোকৰাঝাৰ জিলাৰ নতুনকৈ ছেক্ৰেটাৰী দিলে আগৰ পুৰণা ছেক্ৰেটাৰীটো চেণ্ট্ৰেলত পঠাই দিব বুলি কৈছে সেইখিনি কথা আৰু আমি যিখিনি দেখিলোঁ আজি কোকৰাঝাৰ জিলা BPF দল হিচাপে খুব ষ্ট্ৰং আৰু 6টা ব্লকৰ পৰা যিটো ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত ডেলিগেট হিচাপে খুব ষ্ট্ৰং আৰু মই যিখিনি গম পালোঁ মুঠতে জিলা হিচাপে আগত যেনেকৈ আছে এনেকৈ আছে খুব ষ্ট্ৰং আৰু আমি আমাৰ যিটো চেণ্ট্ৰেল কমিটি BPF দলৰ যিটো স্পেচিয়েল কনভেনশ্যন সেইটো আমি বিহুৰ আগত আমি কৰিম ইয়াতে আমাৰ বহুত মানে আলোচনা কৰিব লগা আছে নেক্সট 2024 MPৰ কথাটো আমি চিন্তা কৰিম কেনেকৈ লৈ যাম আৰু আমি CM ছাৰকো আমি অনুৰোধ কৰিছোঁ যে এইবাৰ যিটো এপ্ৰিল মাহত যিটো ৰাজ্যসভা 2খন চিটত যিটো ইলেকশ্যন হ'ব ইয়াত BPFত এজন আমাক দিব লাগে সেইখিনি কথাটো মই CM ছাৰক অনুৰোধ কৰিছোঁ আৰু ইয়াৰ বাদে আমি সেই 5খন ৰাজ্যৰ ৰিজাল্টৰ পিছত 10 তাৰিখৰ পিছত এভৰি ছেটাৰডে ছানডে আমি BTC অঞ্চলত যিমান টাউন চহৰ আছে তাতে আমি গাৰ্জেন লেভেলত আমি মিটিং কৰিম সেইটো হ'ল ইছ্যুটো হ'ল গাঁও কৰ্তনটো লৈ পেলাই আমি আলোচনা কৰিম বা BTCত যিটো চাকৰি দিয়াৰ ক্ষমতা আছিলে 3rd গ্ৰেড আৰু 4th গ্ৰেড সেইটো বিষয় লৈ আমি ৰাইজৰ মাজত সোমাম গাৰ্জেন লেভেলত আমি আলোচনা কৰিম আৰু BTC আমি যোৱা 15 বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো এনেকুৱা ইলেক্টৰেল কিবাটো আমি বিচৰা নাছিলে মুঠতে 2003 চনলৈকে যিসকল বাসিন্দা আছে বড়ো হওক বা কোনোবা মাৰোৱালী হওক বা আদিবাসী হওক বা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মাটিৰ কিনা বেচাৰ পাৰ্মিশ্যনটো পাইছিলে কিন্তু এতিয়া কি কৰিলে 10 দিনমান হ'ল মই শুনিছোঁ যে 1966ৰ মানে ভোটাৰ নাম থাকিব লাগিব বুলি এনেকুৱা আমাৰ দিনত নিয়ম নাছিলে মুঠতে 2003 চনলৈকে যিসকল আছে চবেই পায় আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ চেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022